HRMS আসাম পোৰ্টেলত শিক্ষক শিক্ষয়িত্ৰীসকলে কিদৰে ৰেজিষ্ট্ৰেচন কৰিব লাগিব বা কিদৰে একাউণ্ট ক্ৰিয়েট কৰিব লাগিব সেই সম্পৰ্কে এই ভিডিঅ'টোত দেখুৱাবলৈ লোৱা হৈছে আমি প্ৰথমে আমাৰ মোবাইলত থকা ব্ৰাউজাৰ এটা ওপেন কৰিব লাগিব সাধাৰণতে গুগল ক্ৰোম ব্ৰাউজাৰ ব্যৱহাৰ কৰিলে আমাৰ কিছু সুবিধা হয় সেইবাবে আমি গুগল ক্ৰোম ব্ৰাউজাৰ ব্যৱহাৰ কৰি এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি দেখুৱাম গুগল ক্ৰোম ব্ৰাউজাৰ খোলাৰ লগে লগে আমি ইয়াত hrmsam.in এদৰে লিখি সাৰ্চ কৰিব লাগিব ইয়াত এনেদৰে দেখুৱাব this website is not compatible for mobile devices অৰ্থাৎ এই ওয়েবসাইটটো মোবাইল ডিভাইসত ওপেন নহয় সেইবাবে আমি আমাৰ ব্ৰাউজাৰত এনেদৰে তিনটা ডট যত দেখা পাম তাত ক্লিক কৰিব লাগিব ইয়াত আমি ডেস্কটপ সাইট এই অংশটোত ক্লিক কৰিব লাগিব এতিয়া কম্পিউটাৰত বা ল্যাপটপত খোল খোৱাৰ দৰে গোটেই ওয়েবসাইটটো এনেদৰে দেখুৱাব এই ওয়েবসাইটটোত আমি ওপৰৰ সোঁফালৰ চুকটোত আমি দেখা পাম ক্ৰিয়েট একাউণ্ট এই ক্ৰিয়েট একাউণ্টত আমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আমাক এনেদৰে দেখাব ক্ৰিয়েট একাউণ্ট হিয়াৰ নেম ইয়াত আমি নামটো লিখিব লাগিব ইমেইল এড্ৰেছ এই অংশটোত আমাৰ ইমেইল আইডি দিব লাগিব ডেট অফ বাৰ্থ DOB মোবাইল নাম্বাৰ জেন্ডাৰ ক্ৰিয়েট পাসওয়াৰ্ড কনফাৰ্ম পাসওয়াৰ্ড আমি প্ৰথমে আমাৰ নামটো শুদ্ধভাৱে লিখি ল'ব লাগিব ইয়াত নামটো লিখাৰ পাছত আমি ইয়াত ইমেইল আইডিটো দিম আমি ইয়াত আমাৰ ডেট অফ বাৰ্থটো অন্তৰ্ভুক্ত কৰিব লাগিব প্ৰথমে আমি ইয়াত ক্লিক কৰি চনখিনি ওলাব ইয়াতে তাৰ পাছত মাহ ওলাব এনেদৰে আমি ইয়াত সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা আমি এটা তাৰিখ সিলেক্ট কৰিব লাগিব ঠিক আছে এন্টাৰ মোবাইল নাম্বাৰ ইয়াত আমাৰ মোবাইল নাম্বাৰটো অন্তৰ্ভুক্ত কৰিব লাগিব select gender ইয়াৰ পাছত আমি জেন্ডাৰ সিলেক্ট কৰিব লাগিব এতিয়া দিছে ক্ৰিয়েট পাসওয়াৰ্ড আমাৰ একাউণ্টটোৰ বাবে এটা পাসওয়াৰ্ড ক্ৰিয়েট কৰি ইয়াত লিখিব লাগিব ইয়াত আমাৰ পাসওয়াৰ্ডটো পুনৰ ইয়াত লিখিব লাগিব আমি ইয়াত চাই ল'ব পাৰো এই আইকনটোত ক্লিক কৰি আমি চাই ল'ব পাৰো আমাৰ পাসওয়াৰ্ডটো ঠিকই আছে নে দুইটা পাসওয়াৰ্ড একে হৈছে নে নাই এনেদৰে আমি পাসওয়াৰ্ডটো ক্ৰিয়েট কৰাৰ পাছত সাবমিট বাটনটোত ক্লিক কৰিব লাগিব সাবমিট বাটনটোত ক্লিক কৰাৰ লগে লগে ওপৰত এনেদৰে দেখুৱাব OTP সেন্ড আমি যেটো মোবাইল নাম্বাৰ দিছিলো সেই নাম্বাৰটোত এটা OTP সেন্ড হ'ব আৰু সেই OTPটো আমি ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব OTPটো লিখি আমি ক্ৰিয়েট একাউণ্ট বাটনটোত ক্লিক কৰিব লাগিব একাউণ্ট ভেৰিফাইড নাও ইউ ক্যান লগ ইন আমাৰ একাউণ্টটো ক্ৰিয়েট হৈ গৈছে এতিয়া আমি লগইন কৰি চাব পাৰো আমাৰ প্ৰফাইলটো ইয়াৰ বাবে আমি লগইন বাটনটোত ক্লিক কৰিব লাগিব
এনেদৰে ওলাব আমি ইউজাৰ নেম অংশটোত আমি যেটো মোবাইল নাম্বাৰ দিছিলো সেই মোবাইল নাম্বাৰটো ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব আমি একাউণ্ট ক্ৰিয়েট কৰাৰ সময়ত যেটো পাছৱৰ্ড দিছিলো সেই পাছৱৰ্ডটো ইয়াত লিখিব লাগিব লিখাৰ পাছত আমি লগইন বাটনটোত ক্লিক কৰিব লাগিব লগইন সাকসেসফুলি এতিয়া আমাক আমাৰ প্ৰফাইলটো এনেদৰে দেখুৱাব 11টা ইয়াত ষ্টেপ দিয়া হৈছে আমি এই ষ্টেপসমূহ পৰৱৰ্তী ভিডিঅ'টোত কিদৰে সম্পূৰ্ণ কৰিব লাগে সেই বিষয়ে দেখুৱাম এতিয়া আমি এই ভিডিঅ'টোত কেৱল কিদৰে ৰেজিষ্ট্ৰেচন কৰিব লাগে বা কিদৰে একাউণ্ট ক্ৰিয়েট কৰিব লাগে সেই সম্পৰ্কে দেখুৱালো আৰু বাকি পৰ্যায়খিনি সম্পূৰ্ণ কৰিবৰ বাবে আমি কেইটামান নীতি অৱলম্বন কৰিবলগীয়া হ'ব বিশেষভাৱে আমাৰ যিবিলাক আমাৰ সহি হওক বা আমাৰ ফটো হওক সেইবিলাক আমি নিৰ্দিষ্ট এটা সাইজৰ ভিতৰতে বনাই সেইবিলাক আপলোড কৰিব লাগিব গতিকে সেই গোটেই প্ৰক্ৰিয়াখিনিত কিছু সময়ৰ প্ৰয়োজন হ'ব পৰৱৰ্তী ভিডিঅ'টোত আমি কিছু বিস্তৃতভাৱে সেই সকলো ষ্টেপ দেখুৱাম ধন্যবাদ